অসুবিধাটো আমাৰ এতিয়া বৰ্তমান বেমাৰ চেমাৰ হ'লে মানে লৈ যাবৰ কাৰণে বৰ অসুবিধা হয়। এই নাৱৰ পৰা এক টুকুৰা তাৰপিছত দলঙত আকৌ উঠাব যেনে তেনে কিবা কৰি বুকি লৈ যাবলগীয়া হৈ যায়। তাৰপিছত আকৌ অটো হ'লে অটো নহ'লে বেলেগ গাড়ী ধৰি পেলাই লৈ যাবলগীয়া হয়। মানে বানপানী হয় বতৰ বেছি হয় বানপানী। আপোনাৰ এই বৰ্ষ এইটো কেই নম্বৰ বানপানী? এতিয়া 3বাৰ হৈছে আৰু 3 নম্বৰ হৈছে এতিয়া। এবাৰ বেছিকৈ হৈছে? এইবাৰে হাইছে মানে। আৰু আছে আৰু বা কিমান ডাঙৰ হ'ব এইটো ক'ব নোৱাৰে বাৰু। এইটো বৰষুণৰ কথাটো। আপোনালোকৰ খা খবৰ ল'বলৈ চৰকাৰৰ জনপ্ৰতিনিধি চৰকাৰী বিষয়াসমূহ আহিছে নে? এতিয়া বৰ্তমান নাই, অহা নাই। খবৰ দিছে আপোনালোকে? খবৰ দিয়া হোৱা নাই বাৰু, এতিয়ালৈকে অহা নাই এতিয়ালৈকে। তাৰপিছত এইটো কি বুলি কয়, এতিয়া ধৰক আপোনাৰ যদি ৰাস্তা পদূলিবোৰ চব পানী হৈ গৈছে, বেমাৰ আজাৰ হ'লে আপুনি কেনেকৈ মেডিকেল লৈ যাব এতিয়া? এতিয়া নাৱৰ পৰা এক টুকুৰা উঠাবলগীয়া হৈ যায়, বুকিবলগীয়া হৈ যায়। এইফালে গাঁৱৰ মাজে মাজে দলং আছে, দলঙত বৰ কষ্ট, ক'তবা ভাগা ছিগা আছে। এই চৰকাৰক এইটোৱে অনুৰোধ মানে আমাৰ, এই অলপ খবৰ লৈ ৰাইজক কি অৱস্থাত আছে এইটো চাবৰ কাৰণে অলপ কোৱা হৈছে মানে। এতিয়া চৰকাৰৰ ফালৰ পৰা চাই না নাচায় এইটো নাজানে। এতিয়া গৰু ম'হ ছাগলী বৰ অসুবিধাত আছে। এইফালে যেনে তেনে ৰাস্তা এক টুকুৰা আছে, বাম তাতে অলপ চলপ ৰাখি পেলাই কিবা কৰি চলি থকা হৈছে মানে। আচলতে আমাৰ গাঁও 1 নং জামুগুৰি বুলি কয়। কেতিয়াবা পানী হৈছে তেতিয়া? আমাৰ ইয়াত পানীটো বহুতবাৰে হৈছে। এতিয়া বৰ্তমান আপোনালোকে এতিয়া 3য়বাৰ হৈছে আৰু ঘৰ বুঢ়াটো। এই বছৰ? এই বছৰটো। এই বছৰ 3 নম্বৰ বাৰ? নহয়, নিয়মীয়াকৈ হৈয়ে থাকে আৰু। আমাৰ এই অঞ্চলত নিয়মীয়াকৈ থাকেই আৰু বিপদ সীমাৰ ওপৰতো আহে কেতিয়াবা পানী। গৰু ম'হ চব ইয়াত অসুবিধা হয়। এতিয়া আজি পানীটো কেতিয়াবা হৈ আছে? আজি ৰাতিৰ ভিতৰতে আহিছে। পাহাৰৰ পানী অৰুণাচলৰ পৰা বৈ অহা নাই? অৰুণাচল বুলি ক'ব লাগিব, আমাৰ এইটো দিকাৰী নদী। আপোনালোকে এই দলংটো দেখিছেনে নাই? এই বুধবাৰ বজাৰ হয়নে? এই দলং তলৰ পৰা আহে এইটো পানী। কেতিয়াবা কেঁচা কল, কেঁচা কাঠ, কেঁচা বাঁহ চব গাঁৱলৈ আহি থাকে। আপোনালোকৰ ইয়াত মুঠ কিমানখন গাঁও এতিয়া বানে প্লাবিত কৰিলে? আমাৰতো অলপ কমেই হয়। এই আমাৰকৈ অলপ তলত ইয়াত মন্তাম বুলি কয়, লংকা বুলি কয়, আৰু ইয়াৰ 1 নং উলনি, এইফালে এইটো 2 নম্বৰ উলনি। অতিমাত্ৰা পানী হৈছে? আমাৰকৈ ওপৰ। কিমানখনমান গাঁও অনুমান 20খনমান? আমাৰ এই মধ্যজোনাইত 40খান গাঁও আছে এইখিনিত। দেই 40খান ভিতৰত আমাৰতো 1 নং জামুগুৰি বুলি কৈছোঁ। আপোনালোকে এতিয়া আমাৰ গাঁৱত আহি কিনে কৈছে যে 40খান গাঁও 20খান গাঁও বুলি কৈছে আপোনাৰ। 20খান গাঁৱত অভাৰত আছে। সেইকাৰণে কৈছোঁ বানপানী হোৱাটো 20খানমান হয়। এতিয়া ধৰক এই বানপানী খবৰ ল'বলৈ কোনোবা প্ৰশাসনৰ মানুহ আহিছে? চৰকাৰৰ মানুহ কোনোবা আহিছে? যোৱা বছৰ আহিছিল। এইবাৰ এতিয়ালৈকে অহা নাই? খবৰ দিয়া নাই আপোনালোকে? খবৰ দিয়া নাই। আমাৰ মানে নিয়মীয়াকৈ হয়ে আৰু। প্ৰত্যেক বছৰত নিয়মীয়াকৈ বানপানী হয়ে, চব দুনিয়াই জানে। আমাৰ মধ্যজোনাই 1 নং জামুগুৰিত যদি বানপানী হয়, দুনিয়াতে হয় আৰু। আমাৰ এই গাঁও পঞ্চায়ত অন্তৰ্গত যিমানখন আমাৰ এই ঢিকাৰী নদীখনৰ মাথাউৰিৰ কাৰণে বা ঢিকাৰী নদীখন বানপানী নহ'বৰ কাৰণে চৰকাৰে কি একো ব্যৱস্থা কৰা নাই যদি আপোনালোকে? আমি গম পোৱা নাই, কি আনি কৰিছে নেকি না কৰিব নেকি নকৰিব নেকি, আমাৰ একো নাজানে। এতিয়া কি অসুবিধা হৈছে আপোনালোকৰ? অসুবিধাটো হয় আপোনাৰ কেতিয়াবা কঠীয়া, এতিয়াতো ৰোৱা ছিজন হৈছে, কিছুমানে পানীটো আহি কিনে এইটো পলপ মাৰি যায়, কঠীয়াটো মৰাই দিয়ে, ক'ৰ পৰাও পাব আৰু কঠীয়া। এতিয়াতো বহুত মানুহজনে এতিয়া আৰম্ভ কৰিছে ৰুবলৈ, আৰু আছে নহয় পানীৰ ছিজন, কি হ'ব কি নহ'ব চিন্তা লাগিছে।